Good morning, বন্ধুসকল মই এটা সৰু ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি যেহেতু ঘৰত আছোঁ অকণমান ঘৰৰ ৰাতিপুৱাৰ পৰিৱেশটো আপোনালোকক দেখুৱাৰ চেষ্টা কৰিম এতিয়া বলক তেন্তে চাওঁ আৰু এইজোপা চাওক মায়ে ফুল ৰুইছে ইমান ধুনীয়া দেখিছেনে ফুল ফুলি আছে অকণমান ৰ'দ দি আছে কিন্তু চাওক ফুলটো ইমান ধুনীয়া ফুল গছ কিছুমান দেখাম দেই মায়ে ৰুই থৈছে কেনেকৈ হৈছে ফুলবোৰ আৰু কিছুমান ফুল নিজে নিজেও হৈছে সেইবোৰ অকণমান দেখুৱাৰ চেষ্টা কৰিম চাই থাকিব ফুলজোপা চাওকচোন ক'ত গুৰিটো আছে দেখিছে আৰু বহুত বেছি ধুনীয়াকৈ ফুলটো লাগি আছে চাওক ফুলটো বহুত বেছি ধুনীয়াকৈ লাগি আছে কিন্তু গুৰিটো একেবাৰে মাটিৰ পৰা নিজে নিজে হোৱা এইটো ফুলটো মানে তাৰপিছত আমাৰ মানে গাঁৱৰ পৰিৱেশটো এনেকুৱা হয় আৰু আপোনালোকে এনেকুৱা পাইছে ক'ব আৰু এইফালে এইটো ফুলটো দেখিছে এই আচলতে মৰহি গৈছে অকণমান অপৰাজিতাটো আৰু মায়ে য'তে ত'তে ৰুই দিছে ফুল মানে যি খালী বস্তু দেখে তাতে ৰুই দিয়ে কিন্তু ধুনীয়াকৈ হয় দেই ফুলটো আৰু ইয়াতে অপৰাজিতা এইজোপা ডাঙৰকৈ আছে আৰু এইবোৰ গুটিও লাগিছে গুটিবোৰ শুকান গুটিবোৰ লাগি আছে এইটো ফুল লাগি আছিলে কি এটা দেখিছে নহয় জবা ফুল জবা ফুলৰ গছ এজোপা এটা ধুনীয়া তুলসী ফুল এইটো আছে আৰু এইটো ন হোৱাইট কালাৰৰ জবা হয় দেই হোৱাইট কালাৰত হয় জবা ফুল ফুলি আছে কেইটামান দেখাম ৰ'ব এইটো বেলেগ কালাৰৰ জবা হয় জবাটো চিনি পায় এইটো জবা ফুলো বেলেগ হয় দেই এইটো বেলেগ হয় ফুলটো এইটো বেলেগ হয় তাতে এজোপা আছে হোৱাইট কালাৰৰ জবাটো এইজোপা কলগছ আৰু জাহাজী কল এইটো হোৱাইট কালাৰত হয় এইটো ব্ৰাইট এইটো হোৱাইট কালাৰত হয় হা চব কি ধুনীয়া হয় বাতৰি কাগজ আহি গ'ল দেই তাৰপিছত এতিয়া বাতৰি কাগজখন লৈ ল'ম আৰু তাৰপাছত এইডোখৰতে এনেকৈ আৰু এইটো চব সৰু সৰুকৈ এইটো মানে একদম মানে হেৰি হাইব্ৰিডটো নহয় দেই সৰু হয় এইটো চাওঁ জেতুকাত এনেদৰে আমাৰ ঘৰৰ পৰিৱেশটো অকণমান আপোনালোকৰ দেখুৱাৰ চেষ্টা কৰিলোঁ আৰু কেনেকুৱা পাইছে ক'ব মোৰ ভিডিঅ'টো চোৱাৰ বাবে প্ৰত্যেকজনকে সকলোকে ধন্যবাদ আশা ৰাখিছোঁ ধুনীয়াকৈ ছাপোৰ্ট কৰি যাব